আপোনালোকে বাৰু জানেনে হাতীৰ পোৱালীয়ে যেতিয়া শুই থাকে তাক কোমল পাতল চিকলিৰে বান্ধি থোৱা থাকে। হাতীৰ পোৱালি সৰু আৰু দুৰ্বল হোৱাৰ বাবে এই ৰছীডাল বা চিকলিডাল সহজতে ছিঙি পেলাব নোৱাৰে। যেতিয়া সেই হাতীৰ পোৱালিটো ডাঙৰ আৰু শক্তিশালী হৈ পৰে তেতিয়াও সেই একেডাল ৰছীৰে বান্ধা হয়। কিন্তু সেই ৰছীডাল সি সোনকালে ছিঙি পেলাব পাৰে, কিন্তু সেইডাল ছিঙি পেলাই নাযায়, বান্ধি থোৱাতে থাকে। এনেকুৱা কিয় হয় আপুনি জানেনে? এনেকুৱা হোৱাৰ কাৰণ হৈছে যে যেতিয়া হাতীৰ পোৱালিটো সৰুতে বান্ধা থাকে সি তেতিয়া প্ৰতিবাৰে পলাবৰ বাবে ৰছীডাল বা চিকলিডাল ছিঙিবৰ বাবে চেষ্টা কৰে, কিন্তু সি সেইডাল ছিঙিব নোৱাৰে। ফলশ্ৰুতিত সি ভাবিবলৈ লয় যে সি সেই আৰু ৰছীডাল ছিঙিব নোৱাৰে। যেতিয়া পোৱালিটো ডাঙৰ হয় তেতিয়া সি ভাবে যে সি আৰু ৰছীডাল ছিঙিব নোৱাৰে আৰু সেইবাবেহে চেষ্টাও নকৰে। হাতীটোৰ এই ভুল ধাৰণাটোৰ বাবেই সি এডাল সৰু ৰছীৰে বান্ধ খাই থাকে। আনকি সি পৃথিৱীৰ ভিতৰত ডাঙৰ প্ৰাণীৰ ভিতৰত অন্যতম। মানে এই কাহিনীটোৰ পৰা আমি এটাই কথা বুজিব পাৰোঁ যে আমি সদায় চেষ্টা কৰিব লাগে। আমি সৰুতে কিছুমান কাম কৰিব নোৱাৰাৰ বাবে ডাঙৰ হোৱাৰ পাছতো আমি কৰিবলৈ চেষ্টা নকৰোঁ, কাৰণ আমাৰ মনত এনেকুৱা ভাৱ হয় যে আমি কৰিব নোৱাৰিমেই নেকি। এইটো ভুল হয়। আমি এই কাহিনীটোৰ পৰা এইটোৱেই বুজি পালোঁ যে আমি চেষ্টা কৰিব লাগে, হাতীৰ দৰে নহয়। হাতীৰ দৰে নাভাবিবা, হাতীৰ দৰে নহয়। আমি জীৱৰ শ্ৰেষ্ঠ হয় মানৱ। আমি সদায় চেষ্টা কৰি থাকিব লাগে। চেষ্টা কৰি থাকোঁতে এদিন নহয় এদিন আমি ছাকচেছ হ'মেই।